সমাজ কাউন্সিলক সমষ্টি পুনৰ্নিৰ্ধাৰণ গাঁৱৰ পুনৰ্নিৰ্ধাৰণ কৰাৰ সময়ত যিসকল মানুহে গোগামুখ ধেমাজি টাউন শিলাপথাৰ টাউন মিচিং অটোনমাস কাউন্সিল গৌবেগ আমকানে আরাম নেতৃত্ব লানা করে টানি করে হকন তিলক ফুকন বইয়ে ভাস্কর সুটিয়া মায়ে তাল নাম দা আইদা আদা সময়ত নলকল দুঙ্গান মিচিং জাতিটোৰ অধিকাৰৰ কথা ডিলিমিটেশন কৰি সংগ্ৰামৰ ফলত আজি 1572খন গাঁও অন্তৰ্ভুক্ত কৰাবলৈ আমি সমৰ্থ হৈছো। সেই সময়ত মিচিং ৰাম গৌবেগ মিচিং অটোনমাস কাউন্সিল গৌবেগ আম দদম নলু dole pegu patiram na kongres pusak dam gagela dolu lagi gola dumna krida bale kongres pusak gagela ngolo murdabad doram dolo kol dumganam na tannam de bhal silohit daitto apnaloke yar pa loi jabo লাগিব। আজি takam missing porin kabang missing mimat kabang takam missing mima kabang জুনাই জিলা সমিতিৰ যৌথভাৱে আজি আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি অধিৱেশন অনুষ্ঠিত কৰিছো। আজিৰ কাৰ্যসূচীত আমাৰ মূলত আমাৰ প্ৰতিনিধি বৰ্গক আমি সাম্প্ৰতিক সময়ত সমাজখনৰ উত্তৰণৰ স্বাৰ্থত আমি কেন্দ্ৰীয়ভাৱে লোৱা কৰ্মসূচীসমূহক আমি একেসকলৰ লগত আলোচনা কৰা তাৰ লগতে পৰৱৰ্তী দিনত আমি যুৱ সমাজ হিচাপে জাতিটোৰ উত্তৰণৰ স্বাৰ্থত আমি কি কৰ্মসূচী ললে আমি আগুৱাই সমাজখনক আগুৱাই নিব পাৰো বা জাতিখনক আগুৱাই নিব পাৰো সেই বিষয়সমূহত আজি প্ৰতিনিধিমূলক সভাত মূল আলোচ্য বিষয় হিচাপে লৈ আজিৰ অধিৱেশনখন অনুষ্ঠিত কৰা হৈছে। আজি নতুন কমিটি গঠন হ'ব আজি নতুন কমিটি নিশ্চিতভাৱে গঠন কৰা হ'ব। আমাৰ সংবিধানত এটো উল্লেখিত আছে এনাক্সাৰ 6ত আমাৰ উল্লেখিত আছে 3 বছৰীয়া আমাৰ কাৰ্যকাল 3 বছৰীয়া কাৰ্যকাল আমাৰ যোৱা 7 জানুৱাৰীত আমাৰ কাৰ্যকাল শেষ হয়। বিশেষ কাৰণত আমি এতিয়ালৈকে পিছুৱাবলগীয়া হ'ল কেইদিনমান দেৰি হৈছে। আজি পুনৰ পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হ'ব জিলা সমিতি গঠন কৰা হ'ব। প্ৰায় 15খন প্ৰতিনিধিমূলক সভা ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু অংশগ্ৰহণ কৰিছে প্ৰতিটো 183ৰ পৰা 183টা 62টা সমিতিৰ পৰা আজি ইয়াত সৰ্বমুঠ আমাৰ 1500 ডেলিগেট ইয়াত অংশগ্ৰহণ কৰিছে।